নমস্কাৰ প্ৰিন্সি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আঙুলি পিঠা। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব। আঙুলি পিঠা বনাবলৈ মই ৰেডি কৰিছোঁ। এতিয়া মই কেৰাহীখন হাই ফ্লেমত অকণমান গৰম হ'ব দিছোঁ। এতিয়া ইয়াতে মই চাউলৰ গুড়ি এইটো কাপেৰে 2 কাপ দিম। অকণমান ইয়াতে নিমখ দিম। ভালদৰে লৰাই দিম, গোটেইখিনি মিক্স হৈ যোৱাকৈ। নিমখ আৰু পিঠাগুড়ি যাতে মিক্স হৈ যায়। এতিয়া ইয়াতে মই ঘি এচামুচ দিম। গোটেইখিনি মিক্স হৈ লওক। কলহাৰি দিম। অকণমান মই ভাজি লৈছোঁ। মই এতিয়া পিঠাকেইটা খাবলৈ কোমল হয়। এতিয়া ইয়াতে মই গৰম পানী এড কৰিম। বেছি এড কৰিব নালাগে। কিন্তু যেতিয়া আটা নিচিনা হৈ যোৱাকৈ পানী এড কৰিব। যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ। ধুনীয়া কোমল হৈছে, দেখিছেনে? এইখিনি এটা নমাই ল'ম। এয়া মই নমাই ল'লোঁ। এইখিনি ধুনীয়া আটা নিচিনা কোমল হৈছে। এতিয়া মই সৰু সৰুকৈ লাড্ডু বনাই এনেকৈ আঙুলি নিচিনা কৰি দিম। এয়া দেখিছেনে? এনেকৈ বনাই যাম মই। একেলগে মই ইয়াতে আধা লিটাৰ গাখীৰ গৰম হ'বলৈ দিম। এইখিনি মই উতল আহিবলৈ দিম। সেইখিনি উতল আহিছে। এয়া মই এনেকৈ আঙুলি পিঠা কেইটা বনাই লৈছোঁ, দেখিছেনে? এতিয়া মই আঙুলি পিঠা কেইটা গাখীৰখিনি দি দিম। এতিয়া ভালদৰে সিজিবলৈ দিম। জুইটো ল' ফ্লেমত দিব, নহ'লে লাগি যাব। এয়া ধুনীয়াকৈ উতল আহি আছে। অলমষ্ট সিজিয়ে গৈছে। মই এতিয়া ইয়াতে নাৰিকল এড কৰিম। নাৰিকল এড কৰি দিছোঁ। আৰু মই ইয়াতে আদা গাখীৰ দি দিছোঁ কাপ। এতিয়া এইখিনি ভালদৰে লৰাই দিম। এতিয়া মই ইয়াতে চেনি এড কৰিম। চেনি দিম মই আধা কাপ। আপোনালোকে যদি বেছি কম খায় তেনেকৈ দিব পাৰে। মই যিহেতু ইয়াতে পাউডাৰ গাখীৰ দিছোঁ, সেইকাৰণে মই চেনিটো অকণমান কমকৈ দিছোঁ। এইখিনি ধুনীয়াকৈ সিজিয়ে গৈছে। চেনিখিনি গলালৈকে মই অকণমান উতলাই লওঁ। এয়া এইখিনি ধুনীয়াকৈ সিজি গৈছে। চেনি দিয়াৰ কাৰণে ধুনীয়া ডাঠ হৈ গৈছে এইখিনি। এনেদৰে আপোনালোকে বনাই খাই চাবচোন আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ভিডিঅ'বোৰ নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকে। এয়া চাওকচোন কি ধুনীয়া হৈছে। খাবলৈ বহুতেই সোৱাদ লগা হয়, দেখিছেনে? তেনেহ'লে আজিলৈ আহিছোঁ।